মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে সুপ্ৰভাত জনাই মই তোমালোকক কালিৰ আধৰুৱা পাঠৰ আজি আলোচনা কৰিবলৈ লৈছোঁ। কালি পল আৰু পাহিহঁত ক'ত গৈছিলে? অৰণ্য যাত্ৰা। অৰণ্য যাত্ৰাৰ কাৰণে তেওঁলোক ক'লৈ গৈছিলে? কাজিৰঙা অভয়াৰণ্যলৈ, নহয়নে বাৰু? এতিয়া তেওঁলোক গৈ আছে। এতিয়া যি নহওক, এতিয়া যাত্ৰাৰ আনন্দনো কি? যাত্ৰা কৰিলেতো আনন্দ পোৱা যায়। এতিয়া তেওঁলোকে কি আনন্দ কৰিছিলে? এতিয়া প্ৰথমতে তেওঁলোকে কি পালে? একেলগে কি হ'ল? আনকালে তেওঁলোক ক'তো গৈ পোৱা নাছিলে, কিন্তু এতিয়া লগৰ সমনীয়াৰ লগত, লগৰ ল'ৰাৰ লগত, একে ক্লাছৰ বা একেখন স্কুলৰে কি হৈছে, তেওঁলোক যাবলৈ পাই তেওঁলোকৰ মন আনন্দত উত্ৰাল হৈ পৰিছে। আৰু এই গৈ থাকোঁতেই তেওঁলোকক কি কৰিলে? ছাৰ বাইদেউসকলে কি কৰিলে? তেওঁলোকৰ মাজৰ পৰাই নেতা নেত্ৰী বাছি দিলে। তাৰমানে সেই দলটোক কি কৰিব? তেওঁলোকে কিছুমান কাম কৰিব লাগিব। আৰু তাৰপিছত কি কৰিব লাগিব? যিকোনো খোৱা বস্তুৱেই হওক বা যিকোনো বস্তু বাহিনী তেওঁলোকে কি কৰিব লাগিব? সকলোৰে মাজত বিলাই দিব লাগিব। এতিয়া চোৱা, পাহি আৰু বিদিশা দুইজনী ক্লাছ 8ৰ ছোৱালী। পাহিটো খুব ছিনচিয়াৰ, আমি পায়ে আহিছোঁ। আৰু তাইৰ লগৰ বিদিশাক কি দিলে? বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হিচাপ কৰিবলৈ দিলে। পাহি আৰু বিদিশাক বাছত কিমান ছাত্ৰ ছাত্ৰী আছে তাক হিচাপ কৰিব দিলে। আৰু কোনোবাই কিবা অসুবিধা পাইছে নেকি, সেই অসুবিধাসমূহ মন কৰিবলৈও ক'লে। তাৰপিছত আকৌ খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল বিতৰণ কৰিবৰ কাৰণে কি কৰিলে? নৱম শ্ৰেণীৰ আফতাব আৰু সৌৰভক দিলে। যদিও এই কামবিলাক কি কৰিলে? ছাৰ বাইদেউহঁতে সিহঁতক ভগাই দিছিলে, তথাপিতো পাহি আৰু বিদিশাই একো মাত মতা নাছিলে। সিহঁতি তাহাঁতৰ দায়িত্ব পোন পাতি লৈছিলে। আৰু সৌৰভ আৰু কি হ'ল, আফতাবৰ মাজত যেতিয়া কি দিলে? খাদ্যবস্তুৰ পেকেটবিলাক, পানী বটলবিলাক বিলাই দিবলৈ দিলে, সৌৰভে তাক দায়িত্বটো টান পায়, তাৰমানে তাক কামটো টান পায়, ক'লে যে পাহি আৰু বিদিশাই খাদ্য বিলাওক, আমি সিহঁতক দিয়া কামটো কৰোঁ। তাৰমানে সৌৰভ, আগতেই কৈছোঁ ল'ৰাবিলাক অলপ চুস্তি। পাহি আৰু বিদিশাই বাছত থকা মানুহ গণিবলৈ দিছিলে আৰু সিহঁতৰ অসুবিধাসমূহ মন কৰিবলৈ কৈছিলে। তেতিয়া সৌৰভে ক'লে, যেতিয়া সৌৰভহঁতক কি দিছিলে? সৌৰভ আৰু আফতাবক খাদ্যবস্তু পেকেট আৰু পানীৰ বটলবিলাক বিতৰণ কৰিবলৈ দিছিলে, কাৰণ সিহঁতি অকণমান ডাঙৰ ল'ৰা, নৱম শ্ৰেণীৰ। তেতিয়া কি হ'ল? সৌৰভে টান পাই ক'লে যে পাহি আৰু বিদিশাক যিটো কাম দিছে আমি সেইটো কাম কৰোঁ, আৰু পাহি বিদিশাই আমাক দিয়া কামটো, তাৰমানে খাদ্যবস্তু পেকেটবিলাক আৰু পানীৰ বটলবিলাক বিলাই দিয়ক। তেতিয়া কি কৰিলে? কাৰণ পাহি আৰু বিদিশা খুব সুন্দৰকৈ বিলাই দিব। কাৰণ সৌৰভে তেতিয়া ক'লে যে কাৰণ আমি ল'ৰা, লগৰীয়াবোৰে উৎপাত কৰিলে শাসনো কৰিব পাৰিম আৰু অসুবিধাবোৰলৈ মনো দিব পাৰিম। তাহাঁতি ল'ৰা, সেইকাৰণে তাহাঁতি তাৰমানে কি কৰিব পাৰিব? তাহাঁতৰ অসুবিধাসমূহ চাব পাৰিব আৰু তাহাঁতৰ মানুহবিলাক গণনাটো তাহাঁতৰ হেনো সুবিধা হ'ব। আফতাবেও কি কৰিলে? সৌৰভৰ কথাতে হয় ভৰ দিলে, হয় যে আমি বিদিশাহঁতক দিয়া কামটোকে কৰোঁ। তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে কি ক'লে? খং কৰি ক'লে, কামত ল'ৰা ছোৱালী বুলি ভাগ নাই। আগততো পাহিৰ মাকেও কৈছিলে যে কামত ল'ৰা ছোৱালীৰ ভাগ নাই, যে যি পায় তাকেই মিলা প্ৰীতিৰে কৰিব লাগে।
তাৰপিছত যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা। পাহি আৰু বিদিশাক যি কাম দিছোঁ তেওঁলোকে আপত্তি কৰা নাই। তেওঁলোকৰ খাদ্য বিতৰণ কৰিবলৈ দিলেও কৰিব, অৰ্থাৎ তেওঁলোকে দুইটা কাম ভালদৰে কৰিব পাৰিব। গতিকে সৌৰভ আৰু আফতাবে নোৱাৰাৰ কাৰণ নাই। তেওঁলোকক খাদ্য বিতৰণ কৰিবলৈ দিলেও পাৰিব, অৰ্থাৎ তেওঁলোকে দুইটা কাম ভালদৰে কৰিব পাৰিব। তোমালোকেহে এটা কাম পাৰিলে আনটো নোৱাৰে। তেন্তে দুৰ্বল কোন? সৌৰভ আৰু আফতাব নহয় জানো? কোন ছাৰে? ৰঞ্জিত ছাৰে খং কৰিয়ে সিহঁতক ক'লে। তাৰপিছত কি হ'ল চোৱা, তেতিয়া দুইটাই আকৌ কি কৰিলে? লাজতে আৰু ছাৰ পাৰিম পাৰিম সকলোৱে গীতজনী মাৰি সৌৰভৰ কথাত হাঁহিবলৈ ধৰিলে। যেতিয়া ছাৰে খং কৰিলে, খং কৰাৰ লগে লগে তাহাঁতৰ কি হ'ল? সৌৰভে লাজতে কি কৰিছে? ছাৰ পাৰিম পাৰিম। তাৰপিছত আকৌ বিজ্ঞান শিক্ষয়িত্ৰী মালবিকা বাইদেৱে কি ক'লে চোৱা, ডাঙৰ ডাঙৰকৈ চিঞৰি ক'লে যে মৰমৰ ছাত্ৰ ছাত্ৰীহঁত শুনা শুনা, প্ৰতিটো মুহূৰ্ততে তোমালোকক আমি পৰ্যবেক্ষণ কৰিম। এইকেইদিন তোমালোক ভালকৈ থাকিবা। যেতিয়াই মালবিকা বাইদেৱে চিঞৰিবলৈ ধৰিলে, ডাঙৰকৈ মাতিবলৈ ধৰিলে, সকলো নিজম পৰি গ'ল, নীৰৱ হৈ গ'ল। আৰু তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলা প্ৰীতিৰে থাকিবা আৰু আমাৰ কথা শুনিবা। কি কি দেখিলা শিকিলা, তোমালোকে যে সেই টোকা বহীবিলাক আনিছিলা, সেই টোকা বহীবিলাকত কি কৰিবা? এই গোটেই কথাখিনি তুলি ল'বা। তাৰপিছত আকৌ কি ক'লে? সমস্যাৰ গোটেইখিনিয়ে ক'লে হ'ব বাইদেউ, আমি সকলোখিনি কৰিব পাৰিম। তাৰপিছত আকৌ অসমীয়া বিষয় শিক্ষক তপন বৰুৱা ছাৰে ক'লে যে তোমালোক সকলোৱে জানা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। মালবিকা বাইদেৱে কি কৰিলে? সিহঁতক গোটেইখিনি কাম পৰ্যবেক্ষণ কৰিবলৈ ক'লে, পৰ্যবেক্ষণ কৰিব তেওঁলোকক, আৰু সমনীয়াৰ সৈতে তেওঁলোকক কি কৰিলে? লগত যিখিনি গৈছিলে সিহঁতক মিলা প্ৰীতিৰে থাকিবলৈ ক'লে, আৰু টোকা বহীত যি দেখিছিলে সেই সকলোবিলাক লিখি যাবলৈ ক'লে। আৰু সেই মালবিকা বাইদেউ কি বিষয়ৰ শিক্ষয়িত্ৰী আছিলে? বিজ্ঞানৰ, ছায়েন্স টিচাৰ। তাৰপিছত অসমীয়া বিষয়ৰ শিক্ষক কোন? তপন বৰুৱা, পাৰুল বাইদেউ নহয়। তেতিয়া তপন বৰুৱা ছাৰে ক'লে যে তোমালোক সকলোৱে জানা, কি জানা কাজিৰঙা কিহৰ কাৰণে বিখ্যাত? মই কালি তোমালোকক ক্লাছত কৈছোঁৱে যে এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। কিন্তু তোমালোকক কেৱল গড় চাবলৈকে আমি ইয়ালৈ অনা নাই। তোমালোকে অৰণ্যৰ গছ গছনি, লতা, তৃণ সকলোবোৰ ভালদৰে চাবা। আমি কালি পাইছোঁৱে পাহিয়ে কি কৰিছে? গছ বন বহুত ভাল পায়, হয় নহয়? আমাৰ পৃথিৱীখনত কোনো বস্তু এনেই সৃষ্টি হোৱা নাই। প্ৰতিজোপা গছৰ যিদৰে প্ৰয়োজন, তেনেদৰে কীট পতংগৰো প্ৰয়োজন। তেতিয়া অসমীয়া তপন বৰুৱা ছাৰে ইমান ধুনীয়াকৈ সুন্দৰকৈ তেওঁলোকক বুজাই দিছে যে আমি অকল ইয়াত কি কৰিবলৈ অহা নাই, এশিঙীয়া গড় চাবলৈকে অহা নাই। ইয়াত আমাৰ কি আছে? প্ৰত্যেকজোপা গছৰ যিদৰে প্ৰয়োজন আছে, তেনেদৰে কীট পতংগৰো প্ৰয়োজন আছে। গছ আৰু বহু জীৱই কি কৰে? বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে। যি অম্লজানে কি কৰে? মানুহক সুস্থ শৰীৰে জীয়াই ৰাখে। যদিও তপন বৰুৱা ছাৰ অসমীয়াৰ শিক্ষক, তথাপিতো তেখেতে বিজ্ঞানৰ এটা বিষয়েই যিহেতু সেই বিষয়টো সুন্দৰকৈ গছে কি কৰে ছাত্ৰ ছাত্ৰীসকলক বুজাই দিছে। তাৰপিছত আৰু কি কৰে চোৱা, আমি চিকিৎসালয়ত বহু ৰোগীক কি কৰোঁ? মুখত অম্লজানৰ মুখা পিন্ধাই উশাহ নিশাহ স্বাভাৱিকভাৱে লোৱাত সহায় কৰা দেখোঁ। সাগৰ তলিলৈ যোৱা ডুবাৰুসকলক এনে অম্লজানৰ চুঙা পিঠিত বান্ধি লৈ যোৱা দেখোঁ। আমি আগত অৰ্থ পাইছিলোঁ নহয় ডুবাৰু, সেই ডুবাৰুসকলে
কি কৰে সাগৰ তলিলৈ যেতিয়া যায় তেতিয়া তেওঁলোকে পিঠিত অম্লজানৰ চুঙা বান্ধি লৈ যায় আৰু সেই অম্লজান আমি কি কৰোঁ প্ৰকৃতিৰ গছৰ পৰাই আমি বিনামূল্যে লাভ কৰোঁ আমি য'তেই নাথাকোঁ অতি কমেও 35% অম্লজান লাভ নকৰিলে শৰীৰ সুস্থ হৈ নাথাকে আমাৰ শৰীৰত সুস্থভাৱে শৰীৰ সুস্থ হৈ থাকিবলৈ হ'লে আমাৰ শৰীৰত কিমান শতাংশ অম্লজান থাকিব লাগিব 35% অম্লজান যদি আমাৰ শৰীৰত নাথাকে তেতিয়াহ'লে আমি কেতিয়াও সুস্থ জীৱন যাপন অতিবাহিত কৰিব নোৱাৰোঁ এজন মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ হ'লে 35% কি লাগিব অম্লজান লাগিবই নহয়নে বাৰু তাৰপিছত চোৱা আৰু সেইকাৰণে কি হয় একোখন অৰণ্য মানুহৰ হাওঁফাওৰ দৰে বুলি কৈছে একোখন অৰণ্য কি বুলি কৈছে মানুহৰ হাওঁফাওৰ দৰে বুলি কৈছে কাৰণ অৰণ্যৰ কি কৰে গছ গছনিয়ে আমাক অম্লজান দিয়ে আৰু এজন মানুহ সুস্থভাৱে জীয়াই থাকিবলৈ হ'লে 35% অম্লজানৰ প্ৰয়োজন হয় আৰু আমি সেই 35% অম্লজান ক'ৰ পৰা লাভ কৰোঁ এই অৰণ্যৰ গছ গছনিবিলাকৰ পৰাই লাভ কৰোঁ আনকি দুবাৰবিলাকেও কি কৰে পিঠিত চুঙা বান্ধি অম্লজানৰ চুঙা সাগৰ তলিলৈ লৈ যায় সেয়েহে একোখন যেতিয়া নেকি একোখন অৰণ্য আমাৰ হাওঁফাওৰ লগত তুলনা কৰা হৈছে আমাৰ হাওঁফাওৰ দৰে বুলি কোৱা হৈছে তেতিয়াহ'লে আমি কি কৰিব লাগিব সেই অৰণ্যক আমি কি কৰিব লাগিব থকা গছ গছনিবিলাকক সুৰক্ষা দিয়াৰ দায়িত্ব গ্ৰহণ কৰিব লাগিব নহয় জানো যিহেতুকে গছে আমাক ফল দিয়ে ছাঁ দিয়ে চৰাই চিৰিকটি কীট পতংগক আশ্ৰয় দিয়ে কিন্তু সকলোতকৈ ডাঙৰ কথাটো হ'ল কি জানা ফল নিদিয়া গছেও আমাক জীয়াই থকাৰ প্ৰধান সমল অম্লজান দিয়ে যিজোপা গছে ফল হয়তো নিদিব পাৰে কিন্তু সি আমাক কি যোগাৰ ধৰে জীয়াই থাকিবৰ কাৰণে অম্লজানৰ যোগান ধৰে এতিয়া তোমালোকে সুন্দৰভাৱে চাগে বুজি পাইছা একোখন হাওঁফাও কিয় অৰণ্যৰ লগত তুলনা কৰা হৈছে এই কথাখিনি কোনে কৈছিলে অসমীয়া বিষয়ৰ শিক্ষক ছাৰ তপন বৰুৱা ছাৰে কৈছিলে আৰু তাৰপিছত তেওঁলোকক কি কৰিলে যে কাইলৈ আমি কি কৰিম ৰাতিপুৱা অৰণ্যলৈ আমি যাম আৰু তোমালোক সোনকালে উঠিব লাগিব 4 বজাতে কি কৰিব লাগিব সকলো উঠিব লাগিব তেতিয়া কি কৰিলে সকলোৱে হয় ভৰ দিলে আৰু ক'লে যে কোনোবাই পলম কৰিলে আমি নিনিও লগত থাকি যাব লাগিব আৰু পিছৰ কথাখিনি শুনি কি হ'ল কিছুমানে বুবা কৰিলে 4 বজাতেনো কেনেকৈ উঠিম কি কৰিম আকৌ পলে চিঞৰিয়াই দিলে পুৱা 4 বজাত হে ভগৱান বহুতৰে আপত্তি আৰম্ভ হৈ গ'ল পল কোন আছিলে পাহিৰ ককায়েক নৱম শ্ৰেণীৰ পঢ়া এনেও সি অলপ এলেহুৱা সি কি কৰিলে চিঞৰিয়াই দিলে 4 বজাত কেনেকৈ উঠিম বহুতৰে বুবু বাবা আৰম্ভ অৰ্থাৎ আপত্তি আৰম্ভ হৈ গ'ল পুৱা 4 বজাত উঠিব লাগিবনে পৰীক্ষাও নাই এতিয়া দেখোন তেতিয়া মালবিকা বাইদেৱে সুধিলে যে গড় হাতী হৰিণা পহু চাবলৈ কাৰ কাৰ মন আছে তেতিয়া আকৌ কি কৰিলে সকলোৱে হাত দাঙিলে কাৰণ ৰাতিপুৱা যদি যোৱা নহয় চোৱাগে নহয় দেৰি হৈ যোৱাৰ লগে লগে কি হয় তাত থকা জীৱ জন্তুবিলাক ইফালে সিফালে গুচি যায় আকৌ কিছুমানে হাত তুলিলে কিছুমানে হাত নুতুলিলে মালবিকা বাইদেৱে তেতিয়া ক'লে যে ঠিক আছে যিয়ে 4 বজাত উঠিব সিয়ে জীৱ জন্তুবোৰ দেখিব তাৰমানে আমাৰ লগত যাবলৈ পাব আৰু যি নুঠে বা সি যাবলৈও নাপায় আৰু
জীৱ জন্তু চৰাই চিৰিকটি একো দেখিবলৈও নাপায়। হাঁহি আনন্দৰে এইদৰে আহোঁতেই কেতিয়ানো বাছ দুখন আহি কাজিৰঙা পাৰ হ'ল কোনেও গমকে নাপালে। ইমান ফূৰ্তি কৰি আহিলে তেওঁলোকে যাত্ৰা কৰি থাকোঁতে আহি থাকোঁতে তাৰমানে। এতিয়া তাৰপিছত যাত্ৰা যেতিয়া গন্তব্যস্থান পালেহি, কাজিৰঙা অভয়াৰণ্য পালেহি, তেতিয়া কি হ'ল, তেওঁলোকে খুব আনন্দ লভিলে। আৰু কি হ'ল, তেওঁলোকে সেই যাত্ৰাৰ আনন্দ একেলগে যে গোটেইখিনি আহিবলৈ পালে বহুত ফূৰ্তি কৰিলে, হয় নহয় বাৰু? এতিয়া আজিলৈ ইমানতে পাঠটো সামৰিছোঁ। কালিলৈ আকৌ আমি পিছৰখিনি আলোচনা কৰিম। ধন্যবাদ।